জিকে আছামলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। 10 নৱেম্বৰত হৈ যোৱা টেটৰ প্ৰশ্নসমূহৰ আলোচনা কৰি থকা হৈছে। ইয়াৰ আগত আমি 3টা ভিডিঅ' আপলোড কৰিছোঁ। যদি আপোনালোকে সেই 3টা ভিডিঅ' চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তাত গৈ চাব পাৰে। এই প্ৰশ্নসমূহ বিভিন্ন ধৰণৰ উৎস যেনে ফেচবুক, হোৱাটছএপ গ্ৰুপ আৰু বিভিন্নজন ব্যক্তিৰ পৰা সুধি মেলি সংগ্ৰহ কৰা হৈছে। গতিকে ইয়াত হুবহু সেই ধৰণে প্ৰশ্নসমূহ দিব পৰা নাই আৰু অপশ্যনসমূহ দিব পৰা নাই। ইয়াত শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰা হৈছে। গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ আৰু ভিডিঅ' চাব খোজে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু প্ৰশ্নসমূহ আমাক কমেণ্টত জনাওক। আমি পুনৰ নেক্সট ভিডিঅ'ত সেইসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো যাতে সকলোৱে শেষলৈকে চাই। এই প্ৰশ্নকেইটি LP ছেকশ্যনৰ পেপাৰ 1ৰ প্ৰথম 12টা প্ৰশ্ন আমি ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে ইয়াত 13 নম্বৰ প্ৰশ্ন বুলি লোৱা হৈছে। 13 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি? আৰু এই প্ৰশ্নটো আমি মোৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। যদি আগতে চাইছে তেতিয়াহ'লে গম পাব। আৰু অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন চৰ্যাগীত। চৰ্যাবিলাক গীত আছিল অসমীয়া সাহিত্যিকৰ নিদৰ্শন, প্ৰথম নিদৰ্শন। 14 নম্বৰ প্ৰশ্ন, এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে? আৰু এটা ভাষাত বহুতো উপভাষা থাকিব পাৰে। যেনেকুৱা ধৰণৰ অসমীয়া ভাষাৰ কেইটা উপভাষা আছে? অসমীয়া ভাষাৰ উপভাষা দুটা আছে। এটা হ'ল উজনি অসমৰ উপভাষা আৰু নামনি অসমৰ উপভাষা। গতিকে ভাষা এটাৰ উপভাষা বহুতো থাকিব পাৰে। কোনো বন্ধা নিৰ্দিষ্ট নিয়ম নাই। 15 নম্বৰ প্ৰশ্ন, ডেংগু ৰোগৰ বাহক। ডেংগু ৰোগৰ বাহক কোন? এইডছ মহ। এইডছ মহ হ'ল ডেংগু ৰোগৰ বাহক। যদি আপোনালোকে এইডছ মহ দিছে তেতিয়াহ'লে 1 নম্বৰ নিশ্চিতভাৱে লাভ কৰিব। 16 নম্বৰ প্ৰশ্ন, মিনামাতা ৰোগৰ কাৰণ। আৰু মিনামাতা ৰোগৰ কাৰণ হ'ল পাৰা। পাৰাৰ পৰা মিনামাতা ৰোগ হয়। মিনামাতা নামৰ চহৰত এই ৰোগ হোৱাৰ কাৰণে এই ৰোগটোৰ নাম মিনামাতা ৰোগ থোৱা হৈছে। আৰু এই মিনামাতা চহৰখন আছিল জাপানত। পাৰাৰ পৰা এই ৰোগ হৈছিলে। 17 নম্বৰ, মাতৃভাষা হ'ল ব্যক্তিৰ প্ৰথম ভাষা। মাতৃভাষা হ'ল ব্যক্তিৰ প্ৰথম ভাষা। আমি যিটো ভাষা কওঁ সেইটো প্ৰথম ভাষা। 18 নম্বৰ, বীণ বৰাগী আৰু প্ৰতিমাৰ কোনে ৰচনা কৰিছিলে? আমি এই প্ৰশ্নটো আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত। কোনে ৰচনা কৰিছিলে? চন্দ্ৰকুমাৰ আগৰৱালাই বীণ বৰাগী আৰু প্ৰতিমা ৰচনা কৰিছিলে। 19 নম্বৰ, আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? আৰু ইয়াৰ উত্তৰ হ'ল 4। আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 4। মনত ৰাখিব। 20 নম্বৰ, CNGৰ সম্পূৰ্ণ অৰ্থ। CNGৰ সম্পূৰ্ণ অৰ্থ হ'ল কম্প্ৰেছ নেচাৰেল গেছ। কম্প্ৰেছ নেচাৰেল গেছ আপোনালোকে মনত ৰাখিব। যদি কম্প্ৰেছ নেচাৰেল গেছ হৈছে তেতিয়াহ'লে শুদ্ধ হৈছে। 21 নম্বৰ, পেডাগজি মানে কিহৰ অধ্যয়ন? আৰু পেডাগজি মানে শিক্ষা পদ্ধতিৰ অধ্যয়ন, টিচিং মেথডৰ অধ্যয়ন পেডাগজি। এইটো পেডাগজি হ'ব লাগিছিল। পেডাগজি মানে শিক্ষা পদ্ধতিৰ অধ্যয়ন। 22 নম্বৰ প্ৰশ্ন, কোনটো ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষাৰ জন্ম? কোনটো ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষাটোৰ জন্ম হৈছে? ইণ্ডো ইউৰোপীয়। আমি আগৰ ভিডিঅ'ত মোৰ প্ৰথম ভিডিঅ'বিলাকত এই প্ৰশ্নটোৰ আলোচনা কৰিছিলোঁ। আপোনালোকে যদি সেইটো ভিডিঅ' চাইছিলে তেতিয়াহ'লে গম পাব ইয়াৰ উত্তৰটো। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আমি এইকেইটা প্ৰশ্ন সংগ্ৰহ কৰি মাত্ৰ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ হাতত প্ৰশ্ন আহি পৰিছে। যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্টত জনাওক, আমি আলোচনা কৰিম এই বিষয়ে। আৰু যদি লাইক কৰক যদি ভাল পাইছে ভিডিঅ'টো, আৰু যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ আনি থাকিম। আৰু বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সিহঁতেও শুদ্ধ উত্তৰটো হৈছে নে নাই এবাৰ পৰীক্ষা কৰি লওক।